ৱেলকাম বেক মাই চেনেল। আজি মই আপোনালোকৰ মাজত কৰ্কট ৰোগৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কিয়নো আপোনালোকে যদি ভালদৰে এই ভিডিঅ'টো নাচায় তেতিয়াহ'লে কৰ্কট ৰোগনো কি আৰু কৰ্কট ৰোগৰ কাৰণ কি, লক্ষণ কি, কৰ্কট ৰোগৰ পেচেণ্টে কি খাব লাগিব, কি খাব নালাগিব, তাৰ বিষয়ে সকলো তন্নতন্নকৈ আপোনালোকক কৰ্কট ৰোগৰ বিষয়ে ক'ব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এতিয়া মই ক'বলৈ বিচাৰিছোঁ, কৰ্কট ৰোগ হ'ল কোষৰ বেমাৰ। ই উৎপত্তি বিশেষকৈ কলাতন্ত্ৰত হয়, বিশেষকৈ ছাল, পুষ্টিতন্ত্ৰ, নলীত আৰু যৌনতন্ত্ৰ, হাওঁফাওঁ, যকৃত আদি নিজে নিজে কোষৰ গঠন হয়। নিশ্চয় বুজি পাইছে আপোনালোকে। যিবিলাক কোষ সাধাৰণতে নিয়মীয়াকৈ বাঢ়ে সেইবিলাক হঠাতে একেৰাহে বাঢ়িত টেমুনা হয়। এতিয়া নিশ্চয় গম পাইছে আপোনালোকে কৰ্কট ৰোগনো কি। এতিয়া আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ যে কি কাৰণত কৰ্কট ৰোগ আমাৰ দেহত কৰ্কট ৰোগ হয় বা সেই বেমাৰটো হয়। মই কৈছোঁ শুনক। তেজৰ দোষত দূষিত পদাৰ্থ শৰীৰত জমা হোৱা, অখাদ্য বস্তু খোৱা, বিৰোধ ভোজন কৰা, অতিপাত বিড়ি, চিগাৰেট, ধঁপাত আদিত খোৱা, মদ খোৱা, বেছিকৈ তামোল বিশেষকৈ চুপাৰী খোৱা, দেহত পুষ্টিকৰ খাদ্যৰ অভাৱ, বিশেষকৈ খাদ্যপান ক আৰু সৰৰ অভাৱ হ'লে এই মাৰাত্মক ৰোগ হ'ব পাৰে আৰু বংশগত হিচাপে এই ৰোগ হোৱা দেখা যায়। দূষিত বায়ু বা গেছ উশাহ নিশাহৰ হাওঁফাওঁলৈ গ'লেও কৰ্কট ৰোগ হ'ব পাৰে। নিশ্চয় বুজি পাইছে যে কৰ্কট ৰোগনো কিয় হয়, কি কাৰণত আমাৰ দেহত কৰ্কট ৰোগ এই মাৰাত্মক বেমাৰটো হ'ব পাৰে মই কৈ গ'লোঁ। এতিয়া মই ক'বলৈ বিচাৰিছোঁ ৰোগৰ লক্ষণ। আপোনাৰ কেনেকুৱা ধৰণৰ ছিমটমছ দেখা দিব দেহাত। মই সকলো 1, 2, 3কৈ ক'লে আপোনালোকে নিশ্চয় বুজি পাব। ডাইৰেক্ট ক'লে হয়তো বুজি নাপাব পাৰে। 7টা ছিমটমছ দেখাব পাৰে। এই ছিমটমছটো দেখালে আপোনালোকে সোনকালে ততালিকে ডক্তৰৰ কাষত আপোনালোকৰ নিজৰ মতামত শ্বেয়াৰ কৰিব। নহ'লে আমাৰ 100ৰ ভিতৰত 70%ই মৃত্যুবৰণ হৈ আছে বৰ্তমান, আৰু এই বেমাৰটো কমন হৈ পৰিছে। আৰু প্ৰথম পৰ্যায় থাকিলে যিকোনো বেমাৰ ট্ৰিটমেণ্ট কৰিবলৈ ভাল, আৰু ডক্তৰসকলেও আপোনালোকক ৰিলিফ কৰি সোনকালে আৰোগ্য কৰি তুলিব। আৰু আপোনালোকে যদি বুজি নাপায় বেমাৰটো যে মোৰ কৰ্কট ৰোগৰ লক্ষণ দেখা দিছে, নিজেই যদি নাজানে, সেইকাৰণেহে মই ভিডিঅ'টো বনালোঁ। আপোনালোকে এই ভিডিঅ'ৰ যোগেদি অলপ হ'লেও কৰ্কট ৰোগৰ বিষয়ে জ্ঞাত হয় যাতে। এতিয়া মই ক'বলৈ বিচাৰিছোঁ 1 নম্বৰ, যিকোনো ঘাঁ বা শহু হ'ব পাৰে যিহেতু সহজতে নুশুকায়। আৰু 2 নম্বৰ, বুকু বা শৰীৰত যিকোনো ঠাইত সোপা মাৰি বা গোট মাৰি ধৰিব পাৰে। 3 নম্বৰ, যিকোনো সময়তে তেজ ওলায়। আৰু 4 নম্বৰ, গাত থকা তিল বা কাঠ আচিনা যিকোনো পৰিৱৰ্তন হ'ব পাৰে। 5 নম্বৰ, নেৰানেপেৰা অজীৰ্ণ বা অপৰিপাক, কোনো বস্তু গিলোতে কষ্ট হয়। 6 নম্বৰ, নেৰানেপেৰা মাত ভঙা, গেংগেঙীয়া মাত বা কাহ হয় বা বুকুৰ বিষ হ'ব পাৰে, ডিঙিৰ বিষ হ'ব পাৰে। আৰু 7 নম্বৰ, অভ্যন্তৰ ভাগৰ নিয়মীয়া অভ্যাসৰ যিকোনো পৰিৱৰ্তন হ'ব পাৰে। এতিয়া নিশ্চয় বুজি পাইছে। এইকেইটা আপোনালোকৰ ছিমটমছ যদি দেখা দিয়ে তেতিয়াহ'লে চিকিৎসকৰ কাষ চাপক। হয়তো নহ'বও পাৰে, বেলেগ বেমাৰো হ'ব পাৰে, কিন্তু এনেকুৱা ধৰণৰ ছিমটমছ দেখা দিলে বা লক্ষণ দেখা দিলে ততালিকে আপোনালোকে ভাল বিশেষজ্ঞ এজনৰ কাষ চাপি আপোনালোকৰ পৰ্যবেক্ষণ কৰক, যাতে আমাৰ মৃত্যু হাৰ কেঞ্চাৰৰ পৰা বহুত গুণে কমি যায়। সেইকাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কিছু হ'লেও উপকৃত যদি হয় তেতিয়াহ'লে আমাৰ কেঞ্চাৰৰ পৰা নগণ্য মৃত্যুবৰণ কৰিব। এতিয়া সকলো প্ৰকাৰে কৰ্কট ৰোগ আৰোগ্য হ'ব পাৰে যদিহে ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত ধৰা পেলাই উপযুক্ত চিকিৎসা যথাসময়ত কৰা যায়। নিশ্চয় বুজি পাইছে। টাইমৰ মতে যদি আপোনালোকৰ প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী আছে, প্ৰাইমেৰী ট্ৰিটমেণ্ট কৰিলে সোনকালে আৰোগ্য হ'ব, আৰু ছেকেণ্ডেৰী কৰিলে আপোনালোকৰ ডক্তৰো ভাল কৰিবলৈ অসুবিধা হয়, আৰু আপোনালোকেও বহুত টকা পইচা হানি বিঘিনি হ'ব, কিন্তু উপকৃত নহ'ব। এতিয়া মই ভিডিঅ'টো দেৰি নকৰোঁ, কাৰণ বহুত দীঘল হৈ যাব। কৰ্কট ৰোগৰ বিষয়ে ভালদৰে মই লাইভ আহিম, আপোনালোকক তন্নতন্নকৈ বুজাই দিম। নিশ্চয় এতিয়া আপোনালোকে বুজি পাইছে। আৰু ইয়াৰ পথ্য আহাৰখিনি কওঁ, আপোনালোকে কি কি খাব, কি কি নাখাব। কৰ্কট ৰোগ হোৱা পেচেণ্টে কৰ্কট ৰোগ যিবিলাকৰ হৈছে সেইবিলাকৰ আহাৰ কি কি খাব আপোনালোকক মই কৈ দিছোঁ। আঙুৰ, আপেল, খেজুৰী,
গাজৰ, দৰুণ, দৈ, সুমথিৰা টেঙাৰ ৰস, বিলাহীৰ ৰস, ফল মূলৰ ৰস বা ফল মূল, আটা, ময়দা আদি খালে বহুত উপকাৰী। আৰু নহৰু, মৌ জোল আপোনালোকে খাব পাৰে। আৰু ত্ৰিফলা, অমিতা আঠাৰ ৰস খালেও কি বুলি কয়, আঠাটো খালেও বহুত ভাল। আৰু পদিনাৰ ৰস, ফুলকবি আৰু কলীয়া তুলসী আৰু ক'লা কচুৰ ঠাৰি আৰু পাতবিলাকো খাব পাৰে, বহুত ভাল কেঞ্চাৰৰ কাৰণে। আৰু আমলখি, ত্ৰিফলা, গোলনেমু আৰু ভাতগিলাৰ ৰস, এইবিলাক সকলো উপকাৰী, আপোনালোকে খাব পাৰে। যিমান পৰিমাণৰ খায় তেতিয়া কেঞ্চাৰৰ কোষটো বেছি বহলি যাব নোৱাৰে। এইবিলাক পথ্য আহাৰ আপোনালোকে খাব। আৰু অপথ্য আহাৰখিনি কৈছোঁ সকলোৱে জানে, তেও মই কৈ দিছোঁ, বিড়ি, চিগাৰেট, ধঁপাত, ভাং, মদ, চাহ, কফি খোৱা অত্যন্ত বেয়া, একেবাৰে দূৰতে থাকিব এইকেইটা মই কৈ দিছোঁ। আৰু মাছ, মাংস, ৰঙালাও, কোমোৰা, পিঁয়াজ, কেঁহা বস্তু, অধিক মছলা, আনাৰস খোৱাও বেয়া। আৰু দূষিত বায়ু আৰু বিষাক্ত গেছৰ পৰা সদায় বিৰত হৈ থাকিব লাগিব। আৰু পৰিশ্ৰম কৰিব নালাগে, কিয়নো আমাৰ কেঞ্চাৰ কোষে গ্লুক'জটো খাই থাকে, গ্লুক'জ ক্ল'ৰাইড আমাৰ দেহত থকা পানীটো খাই থাকে। আৰু ৰ'দত যদি কাম কাজ কৰি থাকে আমি ঘামি পেলাই এনেই আৰু দুৰ্বল হৈ পৰিব। সেইকাৰণে কামত আপোনালোকে যিবিলাক কেঞ্চাৰ পেচেণ্ট দূৰত থাকিব। আৰু তামোল পাণ একেবাৰে নাখাব, এইকেইটাতো আৰু মাৰাত্মক। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু ভিডিঅ'টো বেছি দেৰি নকৰোঁ। আৰু আপোনালোকে যদি কিছু হ'লেও কেঞ্চাৰৰ বিষয়ে যদি বুজি পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু তলত থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো মই নতুন মেডিচিন আৰু বেমাৰৰ বিষয়ে ভিডিঅ' বনাই আছোঁ। আৰু পোনপ্ৰথমে তেতিয়া ন'টিফিকেশ্যনটো আপোনাৰ মোবাইলত বাজি উঠিব। ইয়াকে কৈ মোৰ ভিডিঅ'টো আজিলৈ সমাপ্ত কৰিলোঁ। নতুন এটা ভিডিঅ'ৰে পুনৰ লগ পাম। এতিয়া আপোনাৰ বাই।